তো হাই গাইজ কি খবৰ ভালে আপোনালোকৰ চাগে বহুত দিনৰ মূৰত আহিলোঁ তো বৰ্তমান মই ওলাইছোঁ এতিয়া দুলিয়াজান বিহু তলি টাইম কেইটা বাজিলে 11টা 10:30 হৈছে কালি লাচিত দিৱস পাতিছিলে লাচিত দিৱসত তাৰমানে এতিয়া আমি গৈ কাৰণে আহি আছে লগৰকেইটা অলৰেডি গ'লে তো মোক লগৰ কাৰণে আহি আছে তো মই অলপ দেৰি হ'ল তাৰমানে অলপ ঘূৰি পালোঁ তো সেইকাৰণে লগ আহিছোঁ তো বাহিৰত যাওঁ আৰু ৰখি আছোঁ এতিয়া লগৰজন কেতিয়া আহিব কেতিয়া অহা নাই অলপ দেৰি ৰখোঁ আহি আছে চাগে আচুৰ্য আজি কালি আহিছিলে তোমাৰ ৰাজীৱ সদি আহিছিলে আৰু আজি তোমাৰ আচুৰ্য বৰপাত্ৰ গুৱাই আহিব তো সেইকাৰণে যাওঁ অৱতত বিহু মাৰি আহোঁগৈ এপাক দেখা যায় আপোনালোক তোমাৰ জেগাত পাই গৈছোঁ লোকেশ্যনত বিহুতলি এতিয়া হোৱা নাইচোন বাৰু মানুহখিনি লাহে গোট খাইছে অলপ পাছত উঠিব ছিংগাৰ তো তেতিয়া দেখাম আৰু দেই
চবে লাহেকৈ ঘৰ যাবলৈ ওলাইছোঁ গোটেইখন আছে আৰু কেইটামান ৰখি আছে তো লাহেকৈ যাওঁ আৰু কাইলৈ মৰ্ণিং শ্বিফ্ট আছে আৰু এটা আহি আছে আমাৰ হাই কৰি মেলি যাব লাগে মৰ্ণিং গোটেইকেইটা মৰ্ণিং শ্বিফ্ট আছে আমাৰ আৰু আহি আছে অঁ তো যাব লাগে এতিয়া ব'লক যাওঁ বহুত দেখিলোঁ হোটেল পাই গ'লোঁ অলপ এনজয় কৰিলোঁ ফূৰ্তি কৰি পেলাই আহি পাই গ'লোঁ ইয়াত এতিয়া লিফ্টৰ কাৰণে ৰখিছোঁ আজি লিফ্টটো বন্ধ এতিয়া খোজকাঢ়ি যাব লাগিব ওপৰত পেডেল উপায় নাই লিফ্ট বন্ধ লিফ্ট এতিয়া বন্ধ কৰি দিয়া টোপনি ওলাইছে কাইলৈ মৰ্ণিং শ্বিফ্ট আছে 8টা বজাৰ পৰা টোপনিৰ পৰা নহ'ব এদিন তেনেকৈ হয় আৰু যায় শুব লাগিব এতিয়া লাহেকৈ টোপনি লাগিছে চকুত চলি আছে এতিয়ালৈকে 90 চলি আছে বেচা আমি আহি গৈছোঁ 90 চলি আছে আৰু উপায় নাই কৰিবই লাগিব বেচা ভিডিঅ'টো চালে তো নিশ্চয় ভাল পালে তো কেনেকুৱা লাগিলে মানে কমেণ্ট কৰি জনাব আৰু লগতে ভিডিঅ' লাইক কৰি দিব আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো এনজয় কৰক বাই বাই